हेलो फ्रेंड नमस्कार आको एटा नतुन ब्लगলৈ আপোনালোকক স্বাগতম জনাইছো আজি আমাৰ ৰেচিপিত আছে হাঁহৰ মাংস তেতিয়া হলে আপোনালোকে চাই থাকক কেনেকৈ বনাই সিম্পলি হাঁহৰ মাংস ইয়াতে আছে আদা নহৰুৰ পেষ্ট এতিয়া কেৰাহীটো গৰম দিছো এতিয়া তেল দিম তেলখিনি অলপ গৰম হ'বলৈ দিছো এতিয়া আপোনাৰ তেজপাতা দিম অলপ লৰাই চৰাই দিম তেজপাতখিনি তাৰ পিছত এতিয়া আপোনাৰ আদা নহৰুৰ পেষ্টখিনি ঢালি দিলো গৰম হৈ গৈছে একদম কেৰাহীটো এতিয়া লৰাই চৰাই দিম অকমান লো ফ্লেমত এতিয়া লৰাই আছো আকৌ বাৰ লৰাই দিছো এতিয়া লৰাই ইয়াতে বনাইছো দালি অলকবি দিছো দালিত তাৰ পিছত এতিয়া দালিখিনি হৈ গৈছে এতিয়া ইয়াতে আছে সবজি মিক্স সবজি বনাইছো এতিয়া ইপিনেও আদা নহৰুখিনি অকমান ৰঙা হৈ গৈছে এতিয়া মাংসখিনি লাহেকে দিম আৰু ইয়াতে আজি হাঁহটোত বহুত তেল আছিল একদম এটোৰ কাৰণে তেল বেছি দিয়া নাই এইবৰ সাইডে তেল ওলাই গৈছে এতিয়া হাঁহৰ মাংসখিনি দি দিলো বহুত তেল আছে একদম হাঁহৰ মাংসখিনিত আজি আলু দি দিলো এতিয়া মানে নিমখ দি দিলো তাৰ পিছত এতিয়া দিম আমি হালধি এতিয়া অকমান লৰাই চৰাই দিম হালধি দিয়াৰ পিছত আদা নহৰু তেলখিনি সাইডে দি ওলাই গৈছে এতিয়া লৰাই চৰাই দিলো মই এতিয়া অলপ ঢাকনি মাৰি দি দিম এতিয়া আকৌ চালো যে এতিয়া হাঁহৰ মাংসৰ তেলখিনি অলপ ওলাই আছে বহুত তেল আছিল ন হাঁহৰ মাংসটোত সেইকাৰণে তেল কম দিয়া হৈছে আৰু মাংসত মানে তেলটো দিয়ে আৰু সিজি যাব আৰু এতিয়া আকৌ ঢাকি দিম লো ফ্লেমত 5-10 মিনিট মান এতিয়া ইপিনে ভাতটো উঠাই দিছো এতিয়া গেছটো জ্বলাই লম এতিয়া তোমাৰ ভাতটো উঠাই দিম ইয়াতে ইপিনে মাংস হৈ থাকিব ভাতটো হৈ থাকিব এইয়া এতিয়া চাইছো এতিয়া তেলবৰ গতি ওলাই আছে হাঁহৰ মাংস কলা নহলে আকৌ খায়ে ভাল নালাগে এই কিমান তেল ওলাই গৈছে এই তেলতে সিজি যাব হাঁহৰ মাংসখিনি আলুবোৰ অলপ টাইম লাগে দেচোন দে সিজাতে এইয়া ভাতটো হুইছেল মাৰিব আৰু হ'ব আৰু ভাতটো এতিয়া আকৌ এবাৰ লৰাই দিছো চাওক কিমান তেল ওলাই গৈছে বেছি পানী নিদিও মানে অকমান পানী দিম বহুত তেল হৈছে নহয় তেলতে সিজি যাব আৰু ফ্ৰাই হৈও গেল একদম তেল ওলাই গৈছে মাংসখিনি সিম্পল কে বনাব হলে এনেকুৱাকে বনালে হল আৰু বেছি মছলা পাতি ইউজ নকৰো এয়া এতিয়া মই আটা মাৰিছো মোৰ হাজবেণ্ডৰ কাৰণে আজি বহুত চৰ্দি জ্বৰ হৈ আছে এটোৰ কাৰণে মই ৰুটি বনাম এইটো পানী দি দিছো এটা ঢাকনি মাৰি দিম 10-15 মিনিট মান ঢাকনি মৰাৰ পিছত এতিয়া বনাম মই ৰুটি ভালকে বনাব নাজানো ইমান তথাপি আৰু চেষ্টা কৰিছো আৰু তাৰমানে ইমান নুফুলে কেনেকে ফুলে ফ্ৰেণ্ড মোক অলপ কমেন্ট কৰি জনাবচোন মোৰ ইমান নুফুলে তাৰমানে ৰুটি বনালে এতিয়া ৰেডি হৈ গল মোৰ এতিয়া মই দোকানত যাম লৈ মোৰ হাজবেণ্ড দোকানত গৈছে কাহিত দেখালো আৰু আপোনালোকক এখিনি মানে এইয়া মই দোকানত আহি পালো লৈ আহিছো এতিয়া তেখেতসকলক খাব দিম মোৰ হাজবেণ্ডক
এয়া মোৰ হাজবেণ্ডে খাই আছে এতিয়া বাই বাই ফ্ৰেণ্ড